নমস্কাৰ, মই ত্ৰিদীপ মিলিম শইকীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ দিখমুখতো শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। শিৱসাগৰ জিলাৰ দিখমুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰিলে শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আখৰা। আৰু সকলোৱে একেলগে পৰিৱেশন কৰিলে জুবিনৰ মায়াবিনী গীত। মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোণত। তুমি যে মোর বুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে লৈ মোৰ দেহত ঢুকি পোৱা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এবাৰো সঁচা মোৰ বহু দিনৰে আপোন। নিজৰ মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোণত। শিৱসাগৰ জিলাৰ দিখমুখত 41 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। অহা 4 আৰু 5 নৱেম্বৰত দিখমুখ মিলিত শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ। আৰু এতিয়া পুৱাৰে পৰা নিশালৈকে আখৰাত ব্যস্ত হৈ পৰিছে শিল্পীসকল। আখৰাৰ প্ৰাকখনত সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰে আখৰা। হে গোপাল হেলাই কলম আহা কবি আহা যাও বকুলরে শ্রী কৃষ্ণ নয়ন মরিষা। কৃষ্ণ কামি দেখা ভাই পরাণ জুড়াও হে আহা কবি আহা যাও মন মজু কহামার কহয় মাধব দাসে হে গোপাল হেলাই কলম্ব তলে হে গোপাল হেলাই। প্ৰথমতে গুৰুজনলৈ সেৱা জনাইছোঁ আৰু ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰমঠু যুৱজয়ী শিল্পী, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱলৈ আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। দিখমুখ মিলিত শিল্পী সমাজ 1963 চনতে প্ৰতিষ্ঠা হৈছিল। অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলানন্দ শইকীয়াদেৱে তেখেতৰ প্ৰচেষ্টাত কেইবাজনো দিখমুখৰ প্ৰাতস্মৰণীয় ব্যক্তিৰ সহযোগত দিখমুখ মিলিত শিল্পী সমাজ প্ৰতিষ্ঠা হ'ল। আৰু তেতিয়াৰ পৰা দিখমুখ মিলিত শিল্পী সমাজে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে লৈ দিখমুখখনক আগুৱাই নিবৰ কাৰণে যত্ন কৰিছিল। সামাজিক সাংস্কৃতিক আধ্যাত্মিক সকলো দিশতে দিখমুখৰ উত্তৰ প্ৰজন্ম যাতে কেনেধৰণে আগুৱাই যাব পাৰে তাৰ কাৰণে সকলোৱে যুগ যুগ ধৰি প্ৰচেষ্টা চলাই আহিছে। এই দিখমুখ মিলিত শিল্পী সমাজ তাৰ প্ৰাণকেন্দ্ৰ। আৰু দিখমুখ মিলিত শিল্পী সমাজত প্ৰতিষ্ঠা কালৰ পৰা বহাগী উৎসৱ অনুষ্ঠিত কৰা হয় বা অন্যান্য ধৰণৰ অনুষ্ঠানবোৰ অনুষ্ঠিত কৰা হয়। কিন্তু 1985 চনত ইয়াত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ সংযোজন হ'ল। আৰু তেতিয়াৰ পৰা একাধাৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত কৰি এইবাৰ আমি 41 সংখ্যকত আমি ভৰি দিছোঁ। আমাৰ সকলোৰে কাৰণে অতি দুখৰ বিষয়, আমাৰ প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰমঠু জুবিন গাৰ্গ ডাঙৰীয়া এটা সন্দেহজনক ৰহস্যজনক এটা ঘটনাত পতিত হৈ পেলাই তেখেতে পৰলোকগামী হ'বলগীয়া হ'ল। আৰু এইবাৰ যোৱাবাৰ যিটো ৰাসৰ উৎসাহ আৰু উদ্দীপনা আছিল, তেখেতৰ মহাপ্ৰয়াণৰ পাছত সমগ্ৰ অসমতে আৰু এই দিখমুখতো শোকৰ ছাঁ পৰিছে।
অনুষ্ঠানটো যেনেধৰণে জাকজমককৈ আমি অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা আগতে আছিল, গতিকে ইয়াত কিছু পৰিমাণে হ'লেও ম্লান হৈছে। তথাপিতো শিল্পীজনৰ প্ৰতি আমি দিকমুখবাসীয়ে শ্ৰদ্ধা জনাই আহিছোঁ। ইয়াত আমি তেখেতৰ 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপৰিও তেখেতৰ আদ্যশ্ৰাদ্ধও আমি দিকমুখত ৰাজহুৱাভাৱে কেইবাঠাইতো অনুষ্ঠিত কৰা হৈছে। দিকমুখ মিলিত শিল্পী সমাজেও আজি মাহজোৰাকৈ ইয়াত শিল্পীসকলক প্ৰশিক্ষণৰ কাম কাজ কৰি থকা হৈছে, মঞ্চৰ কাম কৰি থকা হৈছে। কিন্তু কাম কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত বা অখৰা কৰাৰ প্ৰাক মুহূৰ্তত ইয়াৰ যিসকল শিল্পী শিকাৰু যিসকল আছে তেখেতলোকেও জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰিহে আমাৰ অনুষ্ঠানলৈ আগবাঢ়ি যায়। আমাৰ কৰ্মকৰ্তাসকল, শিল্পীসকল বা যিসকলে শিকি আছে শিকাৰু সকলোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। এইবাৰ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ উপৰিও জুবিন গাৰ্গদেৱৰ বাবে আমি এটা বিশেষ কাৰ্যসূচী ৰাখিছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানটো শুভাৰম্ভ কৰিব আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নগাঁৱৰ মাননীয় অধ্যক্ষ সদানন্দ পায়েং ডাঙৰীয়া, ডক্টৰ সদানন্দ পায়েং ডাঙৰীয়া। তাৰোপৰি গধূলিলৈ যে আমাৰ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ হ'ব, এই ৰাস মহোৎসৱৰ মাজতে আমি এটি বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। সেই কাৰ্যসূচীটো আমি পৰৱৰ্তী পৰ্যায়ত আমি ৰাজহুৱা কৰিম বা সেই অনুষ্ঠানটো অনুষ্ঠিত হ'লে সকলোৱে প্ৰত্যক্ষ কৰিব। 2 দিনৰ ৰাসৰ কাৰ্যসূচীত 4 আৰু 5 নৱেম্বৰ 2 দিনৰ ৰাসৰ কাৰ্যসূচীতে তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি থাকিব। এইবাৰ বিগত সময়বোৰত আমাৰ যিটো উৎসাহ উদ্দীপনা আছিলে, বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল আমাৰ কৰ্মকৰ্তা বা শিল্পী কলা কুশলী আছিল, তেখেতলোকৰ আগৰ যি উৎসাহ আৰু উদ্দীপনা আছিল, এইবাৰ কিন্তু যথেষ্ট ম্লান আমি দেখিছোঁ। দুখ সকলোৱে পাই আছে। তথাপিতো তেখেতে যিহেতু অসমীয়া সংস্কৃতিক আগবঢ়াই নিবৰ কাৰণে সদায় যত্নপৰ কৰিছিল, অসমীয়া সমাজখনক এটা নতুন পৰিচয় দিবৰ কাৰণে তেখেতে যত্ন কৰিছিল। গুৰুজনৰ কৃষ্টি সংস্কৃতি আদৰ্শ সেইখিনি তেখেতে সমাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যত্ন কৰিছিল, সেইখিনি আমি অনুধাৱন কৰিছোঁ। আৰু তেখেতৰ সেই আদৰ্শৰ প্ৰতি সন্মান জনাই, তেখেতৰ সেই চিন্তা চৰ্চাৰ প্ৰতি সন্মান জনাই দিকমুখ মিলিত শিল্পী সমাজেও এইবাৰো শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আমি জাকজমককৈ পাতিবলৈ আমি যত্ন কৰিছোঁ। ইয়াত যাতে সকলোৱে প্ৰতিটো অনুষ্ঠানতে আহি তেখেতকো প্ৰত্যক্ষ কৰিব পাৰে, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰে। আৰু লগতে আমাৰ যি মিলনৰ যিটো ঐতিহ্য আছে, সম্প্ৰীতিৰ যিটো ঐতিহ্য আছে, সেইটোও যাতে ইয়াতে প্ৰতিফলিত হয়, সেই কথাও আমি চিন্তা কৰিছোঁ। মানে এই সংসাৰ তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলিৰ বিশেষ ব্যৱস্থা কৰিছে যে ৰাইজৰ কাৰণে সৰ্বধৰ্মীয় লোক আহিব পাৰিব, এনেকুৱা কিবা ব্যৱস্থা হৈছে নেকি? কি ক'ব? নিশ্চিতভাৱে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ সকলো লোকে ইয়াত সমবেত কৰিব পাৰিব আৰু সকলোকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু সকলোৱে ইয়াতে সমূহীয়াভাৱে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিব। তাৰ বাবে আমি দিহানামৰ ব্যৱস্থা কৰিছোঁ। এই দিহানামৰ নামত আমাৰ দিকমুখৰ সকলো জনগোষ্ঠীয়ে একেলগে ইয়াতে অংশগ্ৰহণ কৰিব। ইয়াতে ইছলাম ধৰ্মাৱলম্বী লোকো আছে, হিন্দু ধৰ্মাৱলম্বীটো সৰহসংখ্যকে আছে, ইছলাম ধৰ্মাৱলম্বী লোকসকলো আছে, তেখেতলোকেও ইয়াত অংশগ্ৰহণ কৰিব। আৰু সেয়া জুবিন গাৰ্গদেৱৰ পৰণতে আমি সেইখিনি মানে কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। তেনেধৰণে আমি ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। সকলোকে প্ৰথম শ্ৰদ্ধা জনাইছোঁ আপোনালোকৰ নিশ্চয়বিলাক। ইমান বছৰ কৰি আছোঁ যদিও এইবাৰ অলপ ব্যতিক্ৰম হৈছে। কথাটো হৈছে আমাৰ হিয়াৰ মঠৰ জুবিন গাৰ্গ যিহেতু তেওঁ সংসাৰৰ পৰা নাইকিয়া হ'ল, গতিকে আমি সেইকাৰণে তেখেতক প্ৰথম সকলো আমাৰ শিল্পী আহি পেলাই, শিল্পী কলা কুশলী আমি সকলো সমবেত হৈ প্ৰথম জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইহে আমি আমাৰ আখৰা আৰম্ভ কৰোঁ। গৌৰীসাগৰৰ পৰা সত্যমালী ৰিপৰ্ট, দৈৰদী অসম।